সো গাইজ মানে আকৌ আজি এটা ভিডিঅ' লৈছোঁ। আজি চাবোন আকৌ আজি বনাব লৈছোঁ। এফালে আইটেমখিনি আনি লৈছোঁ। এফালে এল'ভেৰা আছে, চন্দন আছে, এফালে হালধি আছে, আৰু এইফালে এইটো গোলাপ জল, এইফালে কক'নাট অইল, এইফালে মলটো আছে, আৰু ইয়াত আছে মেইন বস্তুটো মানে ইয়াত আছে এইটো চব বেছ। চব ভিডিঅ'টো চাই থাকক কেনেকৈ বনাওঁ। এতিয়া এল'ভেৰাখিনি গুচাই লৈছোঁ। চ' গাইজ সেয়া চব এল'ভেৰাখিনি গুচাই হৈ গ'ল। এতিয়া ইয়াত দিব লাগিব মিক্সি মেচিনত। চ' গাইজ দেখিছে এইখিনি হৈছে চব বেছ। সৰু সৰু টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। এইখিনি হৈছে এল'ভেৰা, এইখিনি আছে গাখীৰ, এইখিনি আছে চন্দন, আৰু এইখিনি আছে হালধি। তাৰপিছত এইখিনি মিক্স কৰি এইফালে আছে নাৰিকল তেল, আৰু এইফালে আছে গোলাপ জল। এতিয়া চাবোন কেনেকুৱা হয় চাই থাকিব। এইফালে পানী গৰম কৰি আছোঁ। এতিয়া কি কৰিম জানেনে? এতিয়া ইয়াত জুই চলে চব আনি লৈছোঁ মানে এটা এটাকৈ বস্তু। এইখিনি মানে এতিয়া এটা এটা বস্তু আনি ল'লোঁ। এখন হেতা দেখিছে নহয়, আৰু এইটো আছে মলটো। এফালে ধুনীয়াকৈ চামুচখন আনি ল'লোঁ। চ' এফালে এইটো খুলি লৈছোঁ মানে ইয়াত দেখিছে নহয়, এইটো খুলি ল'লোঁ। তাৰপিছত এইটো খুলি লৈছোঁ, কাৰণ হোৱাৰ লগে লগে খুলি থাকিবলৈ হেৰি নহয় মানে দেখিছে নহয়, গৰম হৈ গ'ল। এতিয়া এইখিনি ইয়াত দি দিম। 6 পিছৰ কাৰণে বনোৱা আছে দেই গাইছ। এইখিনি গলাব লাগিব এতিয়া। দি দিলোঁ। হৈ যাব 10 মিনিট সময়। টাইম 10 মিনিট। দেখিছে নহয় এইবিলাক কি কৰিবলগীয়া আছে। এইবিলাক হয় বিজনেছ। গলিব দি লৈছোঁ গাইজ। গাইজ দেখিছে একেবাৰে গলি গ'ল এইখিনি চব বেছখিনি। গাইজ চাই থাকক, এইখিনি হৈছে গাখীৰ দেই গাইজ, দুধ, এইফালে হালধিখিনি, এইখিনি আছে হালধি, আৰু এইখিনি চন্দন আছিলে। এতিয়া মিক্স হৈ গ'ল, কালা হৈ গ'ল। 3টা মিক্স আছে দেই গাইজ। কক'নাট অইল, গোলাপ জল। এইখিনিতে কি কৰিম জানে গাইজ? এতিয়া ইয়াত মস্তি কৰিম মানে। এতিয়া এইখিনি যেতিয়া মিক্স কৰি ল'লোঁ না, মিক্স কৰিলে মানে মই এতিয়া ইয়াত দি দিম এতিয়া। দেখিছে গাইজ? বেছি নহয়, 40 গ্ৰাম অকল। চ' গাইজ এইফালে হৈ আছে দেই এল'ভেৰা চাবোন। দেখিছে গাইজ এল'ভেৰা চাবোন। চ' গাইজ হৈ গ'ল দেখিছে চাবোন। এল'ভেৰা, হালধি আৰু চন্দন, প্লাছ পানী।
এটা নহয় আজি।